হাই ফ্ৰেণ্ড, আজি বিশেষ ক'তো যোৱা নাই, ঘৰতে আছোঁ। ঘৰৰ পৰাই মই আপোনালোকক এটা বস্তু দেখুৱাম। মানে এটা মেচিন দেখুৱাম আজি আপোনালোকক। মেচিনটো বৰ লোহালংকাৰে বনোৱা নহয়, হাতেৰে সাধাৰণ বস্তু কিছুমানেৰে বনোৱা। এটা মাছৰ কাৰ্টনেৰে বনোৱা ইনকুবেটাৰ বুলি কয়। ইনকুবেটাৰ বুলি ক'লে বহুতে চিনি পাবও পাৰে, বহুতে চিনি নাপাবও পাৰে। মই ঘৰত নিজে বনোৱা এটা ইনকুবেটাৰ মাছৰ কাৰ্টনে বনাইছোঁ। আৰু তাত বিশেষ একো বস্তু লগাই থোৱা নাই। এটা 12 ভল্টৰ DC ফেন, 12 ভল্টৰ এটা এডেপ্টৰ, আৰু এটা কণ্ট্ৰলাৰ, আৰু এটা আপোনাৰ বাল্ব, তাৰপিছত আপোনাৰ সেইখিনি বিশেষ বস্তুৰ দি মই এটা ইনকুবেটাৰ বনাইছোঁ। মই আগত এইটো আগত মই দুবাৰ ডিম দিছোঁ। দুবাৰ ডিম দি মই দুবাৰেই বেয়া হ'ল। এবাৰ আপোনাৰ বটা চৰাইৰ ডিম দিছিলোঁ, সেয়াও বেয়া হ'ল। এবাৰ লোকেল মুৰ্গীৰ ডিম দিছিলোঁ, সেয়াও বেয়া হ'ল। বিশেষ কোনো কাৰণত বেয়া হোৱা নাই, কাৰেণ্টৰ কাৰণে বেয়া হ'ল। আপোনাৰ মাজত বতাহ বৰষুণ যোৱা সময়ত 2-3 দিনমান কাৰেণ্টটো নাছিল। 2-3 দিন কাৰেণ্ট নথকাৰ বাবে ডিমখিনি অলপ ডেমেজ হৈ গ'ল, বেয়া হ'ল। আৰু বিশেষ এইবাৰ 3 নম্বৰ বাৰত মোৰ সফল হৈছে। এইবোৰ লোকেল মুৰ্গী ডিম। মই লোকেল মুৰ্গী ডিম 9টা দিছিলোঁ। 9টাৰ ভিতৰত আজি এটা ডিম মোৰ পৰা পোৱালি ওলাইছে। মই তামাম হেপী আজি, ভাল লাগিছে মনটো, নিজে বনোৱা বস্তু যে সেইটো কাৰণে দেখুৱাই আছোঁ আপোনালোকক। চাব, ভাল লাগিব, নিজে বনোৱা ন। এইটো হ'ল মাছৰ কাৰ্টুনেৰে বনোৱা মোৰ ইনকুবেটাৰটো, দেখুৱাই আছোঁ আপোনালোকক। এইটো আপোনাৰ কণ্ট্ৰলাৰ 37.8 আছে, অফ হৈ আছে ভিতৰত লাইটটো। 37.7 হ'লে লাইটটো অন হৈ যাব, চাই থাকিব হে। 37.8 হৈ আছে, অফ। 37.7 হ'লে অট'মেটিক লাইটটো জ্বলিব, অন হ'ব ভিতৰত। অলপ ৱেইট কৰক। গৰমো পৰিছে অলপ, সেইটো কাৰণে ভিতৰৰ অলপ উত্তাপটো দেখিলে 37.7 হোৱা লগে লগে অন হয়। 37.8 হ'লেও অন হৈ থাকিব। 37.9 হ'লে অফ হৈ যাব। আপোনাৰ মিলাই থোৱা আছে ইয়াৰ ভিতৰৰ কেপাচিটিটো, আপোনাৰ উত্তাপটো 37.7 আৰু 37.8 লৈকে অন হৈ থাকিব, বেছি নহয়। আপোনাৰ ইয়াত আছে, এইটো হ'ল 12 ভল্টৰ এডেপ্টৰ, এডাল বাল্বৰ, সেইটো 100 ৱাটৰ। তাৰপিছত দেখুৱাই আছোঁ আপোনালোকৰ ভিতৰৰ এইখিনি। মই 9টা ডিম দিছিলোঁ। বিশেষ এইখন DC ফেন 12 ভল্টৰ, আৰু এইটো বাল্বটো লগত পানী আছে, আৰু তলত এইখিনি এই ধানৰ আপোনাৰ ফুলীয়া বুলি কওঁ। 30 এতিয়া ভিতৰৰ উত্তাপটো বাঢ়ি লাগিছে, এতিয়া অন হৈ থাকিব বাল্বটো। এয়া চাওক, এটা ডিম ভাঙিছে। মই 1 ঘণ্টামানৰ আগত দেখিছোঁতে ডিমটো অকণমান ভাঙি পোৱালিটো চিঞৰি আছিলে পিক পিককৈ। এতিয়া দেখিছোঁ অলপ হেৰি হৈছে, এই পৰুৱা সোমাইছে ডিম বাকলৰ পৰা অলপ। এয়া দেখিছে, ভাঙিছে ডিম, পোৱালি ওলাইছে। ক'ৰপৰা সোমালে পৰুৱাখিনি। আজি মই কিন্তু তামাম হেপী। মই নিজে বনোৱা এইটো ইনকুবেটাৰ। মই 9টা ডিম দিছিলোঁ, লোকেল মুৰ্গীৰ ডিম। 9টাৰ ভিতৰত আজি এটাৰ পৰা পোৱালি ওলাইছে। তামাম হেপী, দেখিছে আপোনালোকে। কিন্তু বছ পৰুৱা সোমাইছে কোনোবা ফালৰ পৰা। দেখিছে, কোনো বিশেষ একো গুণ নাই ইয়াত, কোনো হেৰি নাই। 12 ভল্টৰ DC ফেন, বাল্ব, আৰু এইফালে আপোনাৰ পানী, হিউমিডিটিৰ কাৰণে লাগে পানীটো। এয়াই মাছৰ কাৰ্টনেৰে বনোৱা মোৰ ইনকুবেটাৰ বছ।